নমস্কাৰ বন্ধুসকল, তোমালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজিৰ ভিডিঅ'টিত মই তোমালোকক দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ কেইটামান MCQৰ কৰাই দিয়াৰ লগতে তোমালোকৰ বাবে কেইটামান ইম্পৰ্টেণ্ট আৰু কমন MCQ আজিৰ এই ভিডিঅ'টিত তোমালোকৰ লগত আলোচনা কৰিম। আহা তেনেহ'লে আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। আমাৰ প্ৰথম প্ৰশ্নটো হৈছে ছডিয়াম হাইড্ৰক্সাইড ড্ৰপ এটাৰ 10 ml হাইড্ৰক্লৰিক এচিডৰ ড্ৰপ এটাৰ 8 ml সম্পূৰ্ণৰূপে প্ৰশমিত কৰে। যদি আমি একেটা ছডিয়াম হাইড্ৰক্সাইড দ্ৰৱৰ 20 ml লওঁ, তেন্তে এইখিনি প্ৰশমিত কৰিবলৈ লগা হাইড্ৰক্লৰিক এচিড দ্ৰৱৰ পৰিমাণ কিমান হ'ব? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব 16 ml। ইয়াত 3 নম্বৰত আছে, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 16 ml। তাৰ পাছৰ প্ৰশ্নটোলৈ আহিছোঁ। আমাৰ পাছৰ প্ৰশ্নটো হৈছে লোৰ টাৱা এখন মামৰে ধৰাৰ পৰা বচাই ৰাখিবলৈ তলৰ কোনটো পদ্ধতি উপযুক্ত হ'ব? আমাৰ ইয়াৰ পদ্ধতিসমূহ দি দিছে। 1 নম্বৰ গ্ৰীজ ব্যৱহাৰ কৰি, 2 নম্বৰ ৰং ব্যৱহাৰ কৰি, 3 নম্বৰ জিংকৰ প্ৰলেপ দি আৰু 4 নম্বৰত দিছে ওপৰৰ সকলো। ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটো হ'ব জিংকৰ প্ৰলেপ দি। পাছৰ প্ৰশ্নটোলৈ, এটা পৰমাণুৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ল 287। তলৰ মৌলবোৰৰ কোনটোৰ সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য থাকিব? বন্ধনীৰ ভিতৰত পাৰমাণৱিক সংখ্যাবোৰ দিয়া হৈছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 2 অৰ্থাৎ ফ্ল'ৰিন, যাৰ পাৰমাণৱিক সংখ্যা হৈছে 9। তাৰ পাছৰ প্ৰশ্নটোলৈ আহিছোঁ। সেইটো হৈছে অবাধ শ্বসন সংঘটিত হয়। 4টা অপশ্যন দি দিছে। এই 4টাৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব চাইটোপ্লাজম বা কোষপৰশত। তাৰ পাছৰ প্ৰশ্নটো হৈছে তলৰ কোনবিধ ৰোগ থাইৰক্সিন হৰম'ন উপযুক্ত পৰিমাণত ক্ষৰিত নোহোৱাৰ বাবে হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 2 অৰ্থাৎ গঁৰল ৰোগ। তাৰ পাছৰ প্ৰশ্নটো আছে যদি জিনীয় গাঁথনি ওখ অৰ্থাৎ কেপিটেল টি আৰু চাপৰ স্মল টি আৰু স্মল টি যুক্ত গছৰ মাজত সংকৰণ ঘটোৱা হয়, পিছৰটো অপত্যজনুত আমি কেনেধৰণৰ গছ পাম? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 2 অৰ্থাৎ কেৱল ওখ। আমি এই ধৰণে যদি সংকৰণ ঘটাওঁ তেতিয়া আমি কেৱল ওখ গছে দেখিবলৈ পাম। তাৰ পাছৰ প্ৰশ্নটো হৈছে খুব সৰু সৰু আখৰবোৰ পঢ়িবলৈ তুমি কেনেধৰণৰ লেন্স ব্যৱহাৰ কৰিবলৈ বিচাৰিবা? ইয়াত আমাৰ 4টা অপশ্যন দি দিছে। তাৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব 2 নম্বৰ অৰ্থাৎ 5 চেণ্টিমিটাৰ ফ'কাছ দৈৰ্ঘ্যৰ উত্তল লেন্স। তাৰ পাছৰ প্ৰশ্নটো আহিছোঁ চকুৰ কি অংগৰ ক্ৰিয়াৰ বাবে চকুৰ লেন্সৰ ফ'কাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 3 নম্বৰটো অৰ্থাৎ চিলিয়াৰী পেশী। তাৰ পাছৰ প্ৰশ্নটোলৈ আহিছোঁ তলৰ কোনটো ৰাশিয়ে বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নকৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব IR²। তাৰ পাছৰ প্ৰশ্নটোলৈ আহিছোঁ CaO+H2O CaOH2 ওপৰৰ বিক্ৰিয়াটো এটা উদাহৰণ হ'ল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সংযোজন বিক্ৰিয়া। তাৰ পাছৰ প্ৰশ্নটো হৈছে তলৰ উল্লেখ কৰা কোনটো উদ্ভিদ হৰম'ন নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 2 অৰ্থাৎ ইনচুলিন। তাৰ পাছৰ প্ৰশ্নটোলৈ আহিছোঁ কি ঘটে যেতিয়া লঘু হাইড্ৰক্লৰিক এচিড লোৰ গুৰিত যোগ কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব A অৰ্থাৎ হাইড্ৰজেন গেছ আৰু আইৰণ ক্লৰাইড উৎপন্ন হয়। তাৰ পাছৰ প্ৰশ্নটো হৈছে অজীৰ্ণতাৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব C অৰ্থাৎ অম্লনাশক। এতিয়া আহিছোঁ তাৰ পাছৰ প্ৰশ্নটোলৈ। সেইটো হৈছে 1 মাইক্ৰ' এম্পিয়াৰ বিদ্যুৎ প্ৰবাহ বৈ যোৱাৰ বাবে 1 ছেকেণ্ডত কিমান সংখ্যক ইলেক্ট্ৰন চালিত হ'ব লাগিব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 6.25 × 10⁻12। তাৰ পাছৰ প্ৰশ্নটোলৈ আহিছোঁ বায়ুমণ্ডলৰ উচ্চ স্তৰত ওজনে ডেছক বাধা দিয়ে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আল্ট্ৰাভায়লেট ৰেডিয়েশ্যন অৰ্থাৎ অতি বেঙুনীয়া ৰশ্মি অৰ্থাৎ C নম্বৰ অপশ্যনটো। তাৰ পাছত আছে শ্বেতসাৰক সৰল শ্ৰেণীলৈ ৰূপান্তৰ কৰা উৎসেচকটোৰ নাম হ'ল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব A অৰ্থাৎ এমাইলেজ। তাৰ পাছৰ প্ৰশ্নটো হৈছে যি সঞ্জীৱনী পদাৰ্থৰ প্ৰভাৱত গছৰ পাত সৰি পৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব C অৰ্থাৎ এপচাইচিছ এচিড।
তাৰ পাছৰ প্ৰশ্নটো হৈছে মানুহৰ উৎপত্তি হৈছিল ইয়াৰ উত্তৰটো হ'ব বি অৰ্থাৎ আফ্ৰিকাত তাৰ পাছৰ প্ৰশ্নটো আহিছো Fe2O3 plus 2Al La2O3 plus 2Fe এই ওপৰৰ বিক্ৰিয়াটো হ'ল এটা অপসৰণ বিক্ৰিয়াৰ উদাহৰণ অৰ্থাৎ চি নম্বৰটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ তাৰ পাছৰটো আহিছো তলৰ কোনটো ধাতুৱে ঠাণ্ডা পানীৰ লগত প্ৰবল বেগে বিক্ৰিয়া কৰে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি অৰ্থাৎ সোডিয়াম বা Na তাৰ পাছৰ প্ৰশ্নটো হৈছে মৌলৰ পৰ্যাবৃত্ত তালিকাৰ পৰ্যায় এটাৰ বাওঁফালৰ পৰা সোঁফাললৈ পাৰমাণৱিক ব্যাসাৰ্ধ ক্ৰমান্বয়ে কমে অৰ্থাৎ ইয়াৰ বি নম্বৰ উত্তৰটো তাৰ পাছত আছে তলৰ কোনটো পৰম্পৰাগত শক্তিৰ উৎস নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নিউক্লিয় শক্তি ইয়াত আমাক চাৰিটা অপচন দি দিছে তাৰে ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব নিউক্লিয় শক্তি তাৰ পাছৰ প্ৰশ্নটো হৈছে এটা দ্ৰৱই নীলা লিটমাছ ৰঙা কৰে ইয়াৰ pH ৰ পৰিমাণ হ'ব বি অৰ্থাৎ 3 বা 3 ধাতৱ দ্যুতি সম্পন্ন অধাতুটো হ'ল চি অৰ্থাৎ আয়োডিন ৰক্তক্ষৰণ হোৱাৰ ঠাইত তেজ গোট মৰাত সহায় কৰা ৰক্তকণাবিধ হ'ল ডি অৰ্থাৎ অনুচক্ৰিকা তাৰ পাছৰ প্ৰশ্নটো হৈছে জীৱৰ দেহত ৰাসায়নিক সমন্বয়ত ব্যৱহৃত জীৱ ৰাসায়নিক যৌগসমূহ হ'ল বি অৰ্থাৎ হৰমন তাৰ পাছৰ প্ৰশ্নটো হৈছে তলত দিয়া কোনটো পদাৰ্থ লেন্স তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি ইয়াৰ উত্তৰটো হ'ব ডি অৰ্থাৎ মাটি তাৰ পাছৰ প্ৰশ্নটো আহিছো মানুহৰ চকুৱে চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্য সাল সলনি কৰি বিভিন্ন দূৰত্বত অৱস্থিত বস্তু ফকাছ কৰিব পাৰে ইয়াৰ কাৰণ হ'ল বি অৰ্থাৎ উপযোজন ক্ষমতা তাৰ পাছৰ প্ৰশ্নটো আহিছো ৰোধকতাৰ SI একক হ'ল এ অৰ্থাৎ ওম মিটাৰ তাৰ পাছৰ প্ৰশ্নটো হৈছে তলৰ কোনটো জীৱ ভৰ শক্তিৰ উৎসৰ উদাহৰণ নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এই চাৰিটা অপচনৰ ভিতৰত চি অৰ্থাৎ নিউক্লিয় শক্তি বন্ধুসকল আজিৰ ভিডিঅ'টিত মই তোমালোকৰ লগত দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ কেইটামান MCQ আলোচনা কৰিছোঁ যদিহে তোমালোকে আজিৰ এই ভিডিঅ'টি চাই ভাল পাইছা তেনেহ'লে ভিডিঅ'টিত এটা লাইক কৰিবা তোমালোকৰ বন্ধুবৰ্গৰ লগত এই ভিডিঅ'টি শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকে এই ইম্পৰ্টেণ্ট MCQ কেইটাৰ বিষয়ে জানিব পাৰে লগতে এনে ধৰণৰ নতুন নতুন ভিডিঅ'সমূহ চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থবা যাতে এনে ধৰণৰ ভিডিঅ'সমূহ মই যেতিয়াই তোমালোকলৈ আপলোড কৰোঁ তোমালোকে সৰ্বপ্ৰথমে সেই ভিডিঅ'সমূহ মোৰ এই চেনেলত চাব পাৰা আৰু যদিহে ভিডিঅ'টি তোমালোকে ভাল পাইছা তেনেহ'লে ভিডিঅ'টিত এটা ভালকৈ কমেণ্ট কৰি দিবা আজিলৈ ভিডিঅ'টিত ইমানেই আছিলে এৰিছোঁ ধন্যবাদ